গুড মৰ্নিং সকলোকে পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেললে আৰু আজি নৱেম্বৰৰ 5 তাৰিখ 8 তাৰিখে হ'ল ৰাস পূৰ্ণিমা আৰু ৰাস পূৰ্ণিমাত মানে বহুতে ৰাস পাতে আমাৰ ইয়াত সদায় ৰাস পূৰ্ণিমাতে ৰাস পাতে উত্তৰ চাৰিআলি ৰাসত আৰু এবাৰো পাতিব এবাৰ আসলে 25 বছৰ সম্পূৰ্ণ হৈছে তো ৰূপালী জয়ন্তী হেকাৰণে এবাৰ 5 তাৰিখৰ পৰা 9 তাৰিখলৈকে মানে আছে আৰু প্ৰগ্ৰামবোৰ কিন্তু ৰাস আছে আপোনাৰ 7 8 9 তাৰিখে 3 দিন আৰু আজি আৰু কাইলে কিবা কিবি প্ৰগ্ৰাম আছে আৰু হেকিন দেখাই থাকিম আৰু আজি ফাৰ্স্ট প্ৰগ্ৰাম হ'ল শোভাযাত্ৰা পতাকা উত্তোলন আছে তাৰ পিছত শোভাযাত্ৰা মই শোভাযাত্ৰালৈ যাম আৰু আপোনালোককো দেখাম তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো আগলৈকে ওলাই মেলি ইয়ালৈ আহিলোঁ কিন্তু এতিয়ালৈকে হোৱা নাই কিয়া মানে ষ্টাৰ্ট হোৱা নাই কিয়া মই দেৰি হ'ল বুলি ভাবিলোঁ সেইকাৰণে ঘৰত ভিডিঅ' নকৰিলোঁ আৰু চাই থাকক যিমানখিনি পাৰোঁ দেখাবলৈ এইফালে হ'ব প্ৰদৰ্শনী আৰু এইফালে হ'ব কৃষ্ণ নৃত্য কিবা হ'ব আৰু সেয়া সন্ধিয়াকৈ হ'ব দেখাম আজি ৰখি আছো আমি এটা জেগাত ৰখি আছো গৰম ইয়াতে নাইকিয়া হৈ গ'লো আমি মেকআপ ফেবিছিলে সব খুচি গ'ল ৰ'দৰ অনুভৱটো কেনেকুৱা তোমাৰ ৰ'দত এয়া ৰ'দত অনুভৱটো বগা বগা আৰু এনেকৈ দিলে মানে কলা কলা ৰ'দত কেনেকুৱা লাগিছে ৰ'দত মানে আমি কৈছো নহয় অথনি যে ইমানখিনি মেকআপ খেপি আহিছিলে চকলা চকলে এৰাইছে হিমাংশী ৰ'দত কেনেকুৱা লাগিছে একদম জুই এতিয়া আমি আহি আছো আমি পুলিচ পান পালোহি বহুত ৰ'দ বহুত ৰ'দত বহুত কিন্তু সেই আৰু একো নাই হ'ব এদিন চলতা হয় আমি 25 বছৰটো পাইছো যে 50 বছৰতে আমি বুঢ়ী হৈ যামগে আৰু বেঙেৰ লৈ কি লেং লৈ লৈ সেইটোৱে আমি এইটো বয়সত এইটো পাইছো যে এইটো ডাঙৰ কথা এইটো ডাঙৰ কথা তোৰ মেকআপ আছে নাই মেকআপ নাই এতিয়া একেবাৰে নাই অকল লিপষ্টিক আৰু আইলাইনাৰ আছেগে যে জোৰকে কোৱা এইটো কাৰণে সকলা টেঙা দিও কলে নাখাবা ওই আমাক এসা কলইবা মারি বলে অকলে নে যা ওই আমাক লগত
আহিলোঁ এতিয়া আৰু মানে ক'লামলা হৈ গ'ল আৰু যোৱাতকৈ আৰু আহোঁতে টমটমত আহিছোঁ নোৱাৰিলোঁগৈ আৰু মানে বাকীখিনি মানসিক ধুনীয়াকৈ উঠাই দিছোঁ ইউটিউবত আহি যাবা তুমি সেইফালে হ'ব কৃষ্ণ নৃত্য কম্পিটিশ্যন দেখামগৈ বৃন্দাবন বনাই হোৱা নাই বাৰু এতিয়ালৈকে এইফালে মেইন গেট আছে মেইন গেট দেখামগৈ বাৰু আচাৰ নাৰ্চাৰী ফুল দিছে কি হয় এখন দুই নাৰ্চাৰী আচ্ছা দুই নাৰ্চাৰী বহুত ফুল মানে আপোনালোকে জোপা নিয়া আৰু এয়া অলপ অলপ খালি ঠিক আছে আহিম খাবলৈ এয়া কাপোৰ এয়া কপাৰ্চ আৰু ইয়াত বেছিভাগ দোকান মানে খালী হৈ আছে যেতিয়া ভৰ্তি হ'ব তেতিয়া দেখাম আজি মানে বহিছে সেইখিনি আৰু এয়া দেখাম এয়াও ফুল লৰা নাৰ্চাৰী দোকানখিনি চব দেখালো আৰু আমাৰ মানে ইয়ালৈ আহিলে মানে চব পাব আৰু ন কাপোৰ পিন্ধিব গহনা পিন্ধিব মেকআপ কৰিব তাৰপিছত ফুলদানিলৈকে পাব আৰু অৰিজিনেল ফুলো আছে মানে নাৰ্চাৰী আহিছে ইয়াত নাৰ্চাৰী লুইট নাৰ্চাৰী চব মানে চব আহিছে আৰু আপোনালোকে যি পিন্ধে যি খাই খোৱাও আছে মানে মানুহটো আহি গ'লেই হ'ল আৰু মানে চব হৈ যাব আৰু এইবোৰ চব নেপালী ট্ৰেডিশ্যনেল বস্তু আছে নেপালী ট্ৰেডিশ্যনেল বস্তু আছে সোমাব পাৰিনে এয়া চব নেপালী ট্ৰেডিশ্যনেল বস্তু হয় কৈ দিব কি হয় আমাৰ চেল ৰুটি বুলি কয় যিটো আমাৰ ট্ৰেডিশ্যনেল ৰুটি আৰু এইটো তিলৰ চাটনি এইটো তোমাৰ চাকি আমি যিটো কেঁচা সূতাৰ বনাওঁ এইটো আকৌ কপাহৰ বনাওঁ আচ্ছা এইটো দোনা বুলি কয় এইটো পাতেৰে বনোৱা এইটো কি চাকি জ্বলাই নেকি চাকি নহয় এইটো পূজাত দিয়ে আৰু পূজাত দিয়ে এইটো টপৰা বুলি কয় পাতত দিয়ে এইটো যিটো প্ৰসাদ চৰসাদ দিয়ে বা খাবলৈ দিয়ে এইটো কি পাতৰ হয় এইটো ডিমৰু পাত যে ডিমৰু পাত ন ডিমৰু পাত হা এইটো চিংকি মূলাৰ এইটো মানে তোমাৰ সংৰক্ষিত কৰি ৰাখে তোমাৰ মূলা যেতিয়া বেছি হয় না খেতি তেতিয়া তোমাৰ এইটো শুকুৱাই পেলাই থয় পিছত মানে খাবলৈ এইটো
এইটো চৌচু বুলি কয়, এইটো চুপ নিচিনা বস্তু হয়, এইটো চুপ বনাই, এইটো চুপেই হয়। এইটো এটা গুটি হয়, এইটো চাটনি বনাই খায়, এইটো ভতুৱা বুলি কয়। আচ্ছা। আৰু এইটো গুন্দৰুক, এইটো লাই শাকৰ পৰা বনা হয়। এইবোৰ চব পূজাত লগা বস্তু হয়। এইবোৰ চব এইটো কাঁহৰ বাতি, এইটো নেপালী টুপি, আৰু এইটো ডক, এইটো কিছুমান ডাঙৰ পাহাৰীয়া জেগাত যে পিঠিত লৈ যায়, এইটো আমি এক্সিবিশ্যনৰ কাৰণে আনিছো। এখন খুকুৰি ন? এইটো খুকুৰি। আচ্ছা। গোৰ্খা সম্প্ৰদায়ৰ এইটো খুকুৰি, অৰিজিনেল খুকুৰি হৈছে। অৰিজিনেল ধাৰ আছে নাই বস্তু বহুত? ইয়াততো ডাঙৰো থাকে। তোমাৰ এইটো ডিঙিত দিয়া নগেৰি বুলি কয়। আচ্ছা। আৰু এইটো তিলদৰি বুলি কয়, এইটো সৰু। এইটো পটুকি, কঁকালত বান্ধে যে। ল'ৰাই বান্ধে ছোৱালীয়ে? ছোৱালীয়ে তোমাৰ নাচা ড্ৰেছ পিন্ধিলে কঁকালত বান্ধে। এইটো পানী লোৱা গাগৰি যে, এইটো হয়। ডাঙৰ থাল এইবোৰ আছে। আৰু তোমাৰ এইবোৰ পল বুলি কয়। তোমাৰ এইফালে এই ঢাকা শাৰী, ঢাকা শাৰী আছে, এইবোৰ এইটো কিহৰ হয় ন? মিচিং। আচ্ছা, মিক্স। ইয়াত ফণিও পাব, খুন্দনাও পাব, বেলনাও পাব, চব। তা এই ফণিখন চাই মৰম লাগিছে ন? এয়া বেলা মাৰিলো, কাবাক যদি মাৰিবলৈ আছে একদম পুৰা বেলি বেলি মাৰিব। আৰু হেতাও আছে, পুৰা কাঠৰ হেতা, একদম চাট বহি যাব। চব পাব মানে, কাৰোবাক খুন্দিবলৈ হ'লে এইটো খুন্দনাও আছে। এয়া শৰাই, কাৰোবাক মাৰি মেলি শৰাই খলিতা দিবলৈ হ'লে গামোচাৰ কাণফুলি এয়া আছে, এয়াও ল'ব পাৰিব। এইযোৰ বহুত মজা লাগে, এইযোৰ বহুত ধুনীয়া লাগিছে। মানে আহিলেই হ'ল আৰু চব পাব আৰু। এয়া ফুল, কিন্তু এইটো পুৰা হেৰিটো কিনিব লাগিব নেকি? এইটো দা ধৰা, আৰু এই বোলে এতিয়া দা কিনিব। মই য'তে ত'তে খালি দায়ে ধৰাই থাকোঁ। দা কোঠাৰ কিবা বস্তু যদি ক'ৰবাত কিবা আছে তেনে মোক দি দিব, মই কিন্তু শিলগুটি ধুনীয়াকৈ ধৰাই দিব পাৰোঁ। সেইকাৰণে তাই দা ধৰাৰ কাৰণে দা কিনিব মানে, অন্য নিকিনে। এয়া চাব চকৰিত উঠিবলৈ। চকৰিত উঠিম ইয়ে। মানে 25 বছৰ কাৰণে চব আনিছে মানে, চব আনিছে মানে। আৰু সাধাৰণ মেলাও আহিছে ইয়ালে, সাধাৰণ মেলা আহিছে। আগত চাগৰ গাড়ীও আহিছে আকৌ সেই বুলি। সেয়া চব আনিছে একদম। আমি এতিয়া উঠিমগে চকৰিত। তই কি অকলে উঠিবিগে নেকি? আমি মেখেলা চাদৰ পিন্ধি চকৰিত উঠিম। ইয়াত বেছি বস্তু মানে ইয়াত অপেন কৰা নাই এতিয়ালৈকে। সেয়া ঘোঁৰা আছে, ইয়াত কিবা আছে নাজানো, এখন কি নাও চাগে, ৰেল। আৰু এইটো চকৰি আমাৰ বুলি ইয়াত ভৰি চৰি ভাঙিলে আমাৰ ৰিক্স। ইয়াত কোনো উঠা নাই, অকল মই। এইবিলাক গোটেই এইবিলাক দোকান 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 দোকান। তাৰপিছত এইটো হৈ গ'ল, এইটো পূজাত ওলাইছিল নেকি ন? এইফালে আছে ভোলেনাথ। আমাৰ ৰাহ দেখাই দিছো ওপৰৰ পৰা। বহুত ধুনীয়া লাগিছে ইয়াৰ পৰা। আৰু এয়া চব তলত দোকান, আৰু সেইফালে মূৰ্তি চূৰ্তি আছে। বৃন্দাবনখন হোৱা নাই, হ'লে দেখাম। আৰু সোমাই পেলাই গৈ পিনে
এতিয়া যাম আমাৰ ঘৰলৈ আৰু আজি ভিডিঅ'টো ইয়াতে চেছ কৰি দিলোঁ আৰু বনাই থাকিম আৰু কিবা কিবি ৰাসৰ ভিডিঅ' বাই বাই